কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে পোনপ্ৰথমে মোৰ চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মমি ব্লগ এণ্ড কিটচেনলৈ আজিৰ দিনটোৰ মই ভিডিঅ' কিছুমান কৰি ৰাখি থৈছিলোঁ আৰু মানে ভিডিঅ' বনোৱা আজি প্লেনিং নাছিল হ'লেও মানে ৰাখি থৈ দিলোঁ যিহেতু আলহী আহি গ'ল কৰ আলহী আপোনালোকে ভিডিঅ'টো শেষলৈ চালে নিশ্চয় গম পাব আৰু ইন্ট্ৰটো মই এতিয়া দিছোঁ যিহেতু মোৰ দিনত ইন্ট্ৰ দিবলৈ টাইম নহ'ল সেইকাৰণে আজি আমাৰ ঘৰত আলহী আহিলে আলহী বহুত দূৰৰ আলহী আৰু ইমানো দূৰ নহয় ইয়াৰে ছোৱালী মানে তাই তিয়কৰ হয় যোৰহাট আৰু নগাঁৱত বিয়া হৈছে তাৰপিছত ঘৰলৈ আহিছে এইটো কাৰণে ইয়াত আহি গৈছে আমাৰ ঘৰত আজি প্ৰথমবাৰ লগ পাইছোঁ ভালে লাগিল লগ পাই কেনেকুৱা লাগিল কৈ দিয়া তোমাৰ বহুত বেছি ভাল লাগিল মানে কি আৰু এনেকৈ ফ্ৰীনেছ যদি থাকে আপোন লাগে আৰু মানে একেবাৰে আগৰ পৰা লগ পোৱা নিচিনা লাগে বাকী ইগন'ৰ কৰিব মোৰ চেহেৰা একেবাৰে অৱস্থা বেয়া মোৰো গৰমৰ দিন আৰু লগতে চুলি চক অৱস্থা নাই আৰু বাকী বহুত বেছি ভাল লাগিলে ফাৰ্ষ্ট টাইম লগ পোৱা নিচিনা লগা নাই আৰু যদি তাই কণ্টেক্টটো ৰাখে তেনেহ'লে আগলৈকে এনেকৈ দেখিব নাজানো আৰু তাই কি কয় আৰু বাকী মোৰ ফালৰ পৰা সদায় থাকিব তেনেকৈ থেংক ইউ সেইটো এই বন্ধুত্ব বা যিয়ে নহওক আৰু সম্পৰ্কটো নাম নিদিওঁ কিমান দিনলৈ থাকে আপোনালোকে ক'ব আৰু আমি নকওঁ আৰু সৰু গিফ্ট দিছোঁ তাই মানে নলয় এতিয়া ইমান মৰমত দিছোঁ মই ডাঙৰ সৰু নাই আচলতে হ'লেও মই মৰমত দিছোঁ ন তাই নলয় এতিয়া এনেও ল'বই লাগিব বাৰু মা এতিয়া মামা ঘৰলৈ যাব ওলাইছে সেয়া দাদাই লৈ যাব আন্ধাৰ হৈছে আৰু বেগ দাঙে আইতাকৰ বৰ দাঙিব পৰাজনী আইঅ বাই বাই ক বাই বাই আকৌ আহিবা ক চকলেট আনিবা ক কাপোৰৰ অৱস্থা নাই চকলেট খাই কিনে বাই বাই আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় চিনি পাইছেই সকলোৱে সঞ্জয় এণ্ড মুনু ক্ৰিয়েশ্যন বুলি তেওঁৰ চেনেলটোত আছে আৰু আজি প্ৰথমবাৰ লগ পাইছোঁ তাইক বহুত বেছি ভাল লাগিল মানে কি ভবা নাছিলোঁ যে আজি পটককৈ এনেকৈ লগ পাম বুলি তথাপিতো ভাল লাগিল লগ পাই আৰু বহুত ফ্ৰী হয় মানুহজনী তো ভাল লাগিল লগ পাই তাইক আৰু অহাৰ কাৰণে বহুত ধন্যবাদ দেই তো কেনেকুৱা পালে আপোনালোকে মোৰ এই ভিডিঅ'টো চাই নিশ্চয় কমেণ্টত জনাব আপোনালোকে যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ পাই থাকিব সোনকালে আৰু ভিডিঅ' এনেকৈ বাৰু মই দিয়া হোৱা নাই এতিয়া যিহেতু মোৰ বেটি সৰু হৈ আছে তাইক লৈ মানে অলপমান দিগদাৰ হয় ভিডিঅ' বনাবলৈ তথাপিতো চেষ্টা কৰোঁ ভিডিঅ' কিছুমান দিবলৈ আৰু আপোনালোকে ছাপোৰ্ট কৰিব তেতিয়াহে মই অলপমান আগুৱাই যাব পাৰিম তো আজিলৈ বাই বাই পুনৰ লগ পাইছোঁ অন্য এটা নতুন ভিডিঅ'ত